মাছ মাৰিবলৈ চেন মাৰি লৈছে এটা ঘড়ী পিন্ধি লৈছে মাছ মাৰিবলৈ হাই হাই তাই এয়া মাছ মাৰিবলৈ যোৱা ষ্টাইল পাৰফিউম মাৰি লৈছে তো এয়া লৈ ল'লে জাল আৰু বলক গৈ আছোঁ মাছ মাৰিবৰ কাৰণে মাছ ধৰিবৰ কাৰণে গৈ আছোঁ বলক তেন্তে আই হাই কুত্তা হেল্ল' হেল্ল' বেচেৰাটোক খোৱা সুখ নাই দিয়া আই হাই খাবলৈ এতিয়া খোৱা দেই ভালকৈ খায় এইফালে কুকুৰো খালে তোৰ এইফালে আমিও যাব ওলাইছোঁ সেই দুখত নিদি এখন পালচাৰ 200 আৰু দিছে কাৱাসাকি তো দুখন চলো চলো তো হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ তো কি খবৰ আপোনালোকৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু আজি গৈ আছোঁ আমি মাছ ধৰিবৰ কাৰণে নামচাইৰ পৰা নাই কমে 7-8 কিলোমিটাৰ যাব লাগিব এখন গাঁৱত তো মাছ ধৰিব গৈছোঁ গাঁওখনৰ নাম ৰঙালী বিল ৰঙালী বিলত আমি মাছ ধৰিব গৈ আছোঁ চ' এইদৰে আমি গৈ আছোঁ তো ভিডিঅ'টো স্কিপ নকৰি পূৰা সম্পূৰ্ণ চাওক আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি নিশ্চয় জনাব যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে নতুন ভিডিঅ' আপডেট পাই যায় আৰু সকলোৱে সাহস আৰু মন দি যায় যাতে তো বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাইনেলি আমি আহি পাই গৈছোঁহি পুৰণা বজাৰ পাৰ হৈ পানি এতিয়া আমি পাই যাম ধৰমপুৰ আমি যাম ধৰমপুৰত মানে ৰঙালী বিলত যাম মাছ ধৰিবৰ কাৰণে এনে চাৰি গ'ল এনে চাৰি গ'ল কাৱাসাকি জিকি গ'ল এনেছটো ক'ৰবাত থাকিলে ভাই অলপ ৰখি দিলে ভাল আছিলে নেকি ফাইনেলি আমি ইয়াতে ৰখি ল'লোঁ দিছে কাৱাসাকি ৰখি পানি এতিয়া ৱেইট কৰি আছোঁ NS 200 ক'ত গ'ল বলক তেতিয়াহ'লে মাছ ধৰিম কিমান পাম চাব কিটা কি আছে ফাইনেলি আমাৰ কাৱাসাকি ষ্টাৰ্ট হৈ গ'ল 5 কেজিমান বিকিম দেই 5 কেজিমান বিকিম তো ফাইনেলি তেতিয়াহ'লে গৈ লওঁ পটাকাৰে ফাইনেলি আমি ওলাই আহিছোঁ দিছ ইজ আমুকা টিম আয়া হয় তই কি বস্তু দিছ মোৰ তাত নেট এয়া ওলাই আহিছিলোঁ আমি 4টা বাট ইয়াতে লগ পালোঁ 3টা উকলা একে 7টা তামোল ভাল এখন পাহাৰ পথাৰ বলক তেতিয়াহ'লে গৈ লওঁ বিলত ফাইনেলি আহি আছোঁ পথাৰ মাজে ইমান দূৰ আহিলোঁ মাজত এতিয়া বৰ্তমান
মাছ ধৰি আমি ফাইনেলি পাই গৈছোঁহি মাছ ধৰা জেগা। তো এয়া মাছ ধৰা জেগা আৰু মাছ ধৰিলে এয়া মই ইয়াত সকলোতকৈ সৰু সকলো ধৰিলে ইয়াত মাছ তো পাইছে এটা দুটা চবেই ধৰি আছে ছাইডতো বেলেগ মানুহে মাছ ধৰি আছে চাওক তেতিয়াহ'লে আমি মাছ কিমান পাওঁ আজি এয়া ইমানটো মাছ পাই গ'লোঁ ফ্ৰেণ্ডছ ফাইনেলি এইবিলাক তামোল কি কৈছে তামোল খাইছে Yes. এয়া তামোল এইফালে শিঙি মাছৰ ফুটনিত This is কেনেকুৱা লাগিছে এই মানুহটো কানুং নাকানুং কৰি আছে energy. চাং হাতখন চাং কোন ধৰা ফুটিলে নাই আমাৰ এনাৰ্জি কিলে মাছ ধৰা হাত ক'ত মাছে ফুটিব মই কম এতিয়া দেই এয়া মাছ মোনাৰ মেলিকচোন দাদা সেইকেইটা অতি আছে এই মোনাৰ অলপ মেলিকচোন এইফালে এয়া মাছ গৰৈ হৈছে This is energy. যেনেকৈ ধাইচ খেলত চিৱা কয় আনচিনা গৰৈ এইবিলাক জেগা চাওক Energy. এই চবতে ধৰিছে এইফালে আমাৰ টিমটো সমাত গৈ আছে সদা চোন হ'ব নেকি তো ফ্ৰেণ্ডছ এইদৰে দল কাটি নতুন জেগা উলিয়াই আৰু তাতে হেপিয়াব পাছ দলটো কাটি এনেকৈ ছাইডলৈ টানি সকলোৱে গোটাই লৈ আৰু মাজত জেগাডোখৰ উলিয়াই লয় আৰু তাতে যোনটো বোকা তাতে হেপিয়াই পানি মাছ ধৰিব এয়া ফাইনেলি মাছ ধৰি হৈ গ'ল গধূলি হ'ল সেয়া চাওক তো ফাইনেলি আমি ঘৰলৈ গৈছোঁ ল মাৰিছোঁ মানে কিমান পালোঁ দেখাম চাই লওক কিমান মাছ পাই গ'লোঁ আমি এইয়া মাছেই মাছ অকল গৰৈ মাছ বেলেগ মাছ একো নাই কিন্তু গৰৈ মাছ পাই গ'লোঁ আমি ইমানেই হৈ যাব আজি সাঁজটো ধুনীয়া বহুত ধুনীয়া লাগিলে মাছ মাৰি তো কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব নিশ্চয় ক'ত থৈ দিব চাবিটো টিঙৰ ওপৰতে আছিলে আকৌ নিচেই আছিলে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকক লগ পাইছোঁ নেক্সট ভিডিঅ'ত আৰু এদিন আহিম তেতিয়া ভাল আৰু এটা ভিডিঅ' বনাম তো তেতিয়া আৰু ভালকৈ দেখাম যদি ভিডিঅ' ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব তো বাই বাই তাতে